সেই 800 কোটি টকাৰ পইচাটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই খাব কাৰণে এই বিটিআৰ ৰেকৰ্ডে তেখেতে আজিৰ দিনত চেলিব্ৰেশ্যন কৰি পেলাই দেখুৱাই আছে ৰাইজক। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বিটিআৰ ৰেকৰ্ডৰ নাম লৈ যোৱা নিৰ্বাচনত নন-বড়ো মানুহসকলৰ মাজত যি এটা অপপ্ৰচাৰ চলাইছিল, তেওঁলোকক যেনেকৈ ভয় খুৱাইছিল আৰু তেওঁলোকৰ পৰা ভোট ল'বলৈ সক্ষম হৈছিল। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বিটিআৰ ৰেকৰ্ডৰ নাম লৈ যোৱা নিৰ্বাচনত নন-বড়ো মানুহসকলৰ মাজত যি এটা অপপ্ৰচাৰ চলাইছিল, তেওঁলোকক যেনেকৈ ভয় খুৱাইছিল আৰু তেওঁলোকৰ পৰা ভোট ল'বলৈ সক্ষম হৈছিল যে বিটিআৰ চুক্তিৰ 7.2 দফা অনুযায়ী বিটিআৰ ৰেকৰ্ডত স্পষ্টকৈ লিখা আছে যে বিটিচিত উচ্ছেদ হ'ব বুলি। এই কথা হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ৰাইজৰ ওচৰত কৈ ফুৰিছিল, প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্ছেদ কৰে, কিন্তু আমাৰ বিটিচি চুক্তি অনুযায়ী আমি উচ্ছেদ নকৰোঁ, সকলোকে ভূমিৰ পট্টা দিম বুলি। যদি সঁচাকৈয়ে বিটিআৰ ৰেকৰ্ডত উচ্ছেদ হ'ব বুলি লিখা আছে, তাৰ মানে আপুনিও আজি উচ্ছেদ চলাব বিটিচিত, এই কথাটোৱে প্ৰকাশ পাইছে। নহ'লে ইয়াত কি স্বাৰ্থ বা কি ৰহস্য জড়িত হৈ আছে যে আজি আপুনি হঠাৎ বিটিআৰ ৰেকৰ্ড ডে চেলিব্ৰেশ্যন কৰিছে? কাৰণ যোৱা দুদিনমান আগতো আপুনি কৈছিলে যে আমি বিটিচি চুক্তি কৰিছোঁ, আমি বিটিআৰ চুক্তি কৰা নাই, ইয়াৰ কথা মই নাজানে বুলি। আৰু যোৱা দিনবোৰতো আপুনি সদায় আমি দেখা পাই আছোঁ বিটিআৰ ৰেকৰ্ডৰ বিৰোধিতা কৰি আহিছে, বিটিআৰ চুক্তি ভেলুলেছ, এই চুক্তিত একো নাই বুলি। বৰঞ্চ আপুনি নিজে এজন বিটিআৰ ৰেকৰ্ডৰ ছিগনেটৰী। তিতা কেনেকৈ আজি হঠাৎ মিঠা লাগি গৈছে আপোনাৰ তাত? আচৰিত কথা। নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ CM আপোনাক বিটিআৰ ৰেকৰ্ড চেলিব্ৰেশ্যন কৰাৰ কাৰণে তেখেতে হেঁচা প্ৰয়োগ কৰিছে? আচল কথাটো হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰ চুক্তিৰ আধাৰত যি 800 কোটি টকা চেংচন কৰাবলৈ সক্ষম হৈছিলে আৰু বিটিআৰত যেনেকুৱা ৰেলৱে কনষ্ট্ৰাকশ্যন আৰু আমাৰ এই ওদালগুৰিত স্পৰ্টছ একাডেমি এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যি হ'বলৈ গৈ আছে, সেই 800 কোটি টকাৰ পইচাটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই খাব কাৰণে এই বিটিআৰ ৰেকৰ্ড ডে তেখেতে আজিৰ দিনত চেলিব্ৰেশ্যন কৰি পেলাই দেখুৱাই আছে ৰাইজক। এইটো এটা ভেকু ভাৱনা। কাৰণ হাগ্ৰামা মহলিৰী ডাঙৰীয়া হ'ল এজন বেপাৰী, তেখেতে বেপাৰৰ স্বাৰ্থত যিকোনো কাম কাজ কৰিব পাৰে। যিয়ে নহওক, আপোনালোকে বিটিআৰ ৰেকৰ্ড ডে চেলিব্ৰেশ্যন কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। गोजोनथाव खौरां। क'क्राझार सहरनि साखाथियाव थानाय तितागुरि मानास पाब्लिक स्कुला लानानै फैदों गोजोनथाव खौरां। मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ बोसोरनि नार्सारिनिफ्राय थाखो 9 सिम फरायसा फरायसुलिफोरनि गोदानै 2026-27 मायथाइनि गोदानै मुं थिसननायनि खाबुफोर होगासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे तितागुरि मानास पाब्लिक स्कुलाव बेसिक कम्पिउटार इडुकेसन, इंलिश स्पिकिं इनभाइरनमेन्ट आरो मोजां सोलोंथाइ गोनां फोरोंगिरिफोर दं। फरायसा फरायसुलिफोरनि थाखाय सोलोंथाइ लानायजों गोबां मोजां खाबुफोर दं, जेरै यगानि खाबु आरो हिन्जावसा आरो हौवासाफोरनि थानायनि थाखाय सेपारेट हस्टेलनिबो खाबुफोर दं। नोंथाङा आबुङै मिथिबावनो थाखाय थोंजोङै नैबे 600083288600048962 आरो 9101008849 जानबुं नम्बराव खौरां लाहरनो हागोन।